হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে পুনৰ এবাৰ মমছৱৰ্কছলৈ ৱেলকাম জনাইছোঁ। আজিৰ ভিডিঅ'ত মই মূলাৰ পকৰি শ্বেয়াৰ কৰিব বিচাৰিছোঁ। খাবলৈ খুব ভাল লাগে এনেকৈ, সেয়েহে ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। পকৰি বনাবৰ কাৰণে এটা বাউল লৈছোঁ। এবাটি ৰুকি লোৱা মূলা লৈছোঁ আৰু ৰুকি উঠি মূলাখিনি মই 2-3 বাৰ ধুই লৈছোঁ। ডাঙৰ চামুচেৰে 2 চামুচ চাউলৰ গুড়ি দিছোঁ। ডাঙৰ চামুচেৰে 3-4 চামুচ বেচন দিছোঁ। থেতেলিয়াই লোৱা আদা এচামুচ দিছোঁ। মই ইয়াতে নহৰু আৰু পিঁয়াজ ব্যৱহাৰ নকৰোঁ। ইয়াত কেঁচা জলকীয়া সৰু সৰুকৈ কাটি দিছোঁ। কেঁচা ধনিয়াৰ পাত সৰু সৰুকৈ কাটি দিছোঁ। পৰিমাণ অনুসৰি নিমখ দিছোঁ। আধা চামুচৰো অকণমান কম, মানে এচামুচৰ 4 ভাগৰ 1 ভাগ চেনি দিছোঁ। জিৰাৰ গুড়ি আধা চামুচ দিছোঁ। ধনিয়াৰ গুড়ি আধা চামুচ। গৰম মছলাৰ গুড়ি আধা চামুচৰ অকণমান কম। 2 চামুচ নেমুৰ ৰস। আপোনালোকে নেমুৰ ৰসৰ সলনি চাট মছলা নাইবা আমচুৰ পাউডাৰ ব্যৱহাৰ কৰিব পাৰে। নেমুৰ ৰসখিনি দি মই এইখিনি ভালকৈ মিলাই লৈছোঁ। মিলাই থাকোঁতে ইয়াৰ পৰা অকণমান মূলাৰ পৰা পানী ওলাইছে আৰু মই অকণমান ইয়াতে ৰেড চিলি পাউডাৰ দিছোঁ। ৰেড চিলি পাউডাৰ দিবলৈ ৰৈ গৈছিলে, সেয়েহে ৰেড চিলি পাউডাৰ দিছোঁ আৰু এইখিনিও ভালকৈ মিলাই লৈছোঁ। অকণমান পানী দিছোঁ। লাষ্টত মই অকণমান বেকিং পাউডাৰ দিছোঁ। আপোনালোকে বেকিং পাউডাৰৰ সলনি অকণমান চ'দাও ব্যৱহাৰ কৰিব পাৰে আৰু বেকিং পাউডাৰখিনি দি ভালকৈ মিলাইছোঁ। এয়া চাওকচোন, কনচিষ্টেঞ্চিটো এনেকুৱা কৰিছোঁ। পকৰি বনালে যেনেকুৱা কৰোঁ তেনেকুৱাই কৰিছোঁ। এতিয়া কেৰাহী এটাত অইল দিছোঁ। অইলখিনি ভালকৈ গৰম হ'বলৈ দিছোঁ। অইলখিনি ভালকৈ গৰম হোৱাত মই এটা এটা পকৰি আকাৰত দি দিছোঁ আৰু অইলখিনি যেতিয়া ভালকৈ গৰম হ'ব তেতিয়া দিব আৰু যেতিয়া আটাইখিনি পকৰি দিয়া হ'ব তেতিয়া মই জুইটো মিডিয়াম ফ্লেমত ৰাখিম। এতিয়া জুইটো বঢ়াই থৈছোঁ আৰু যেতিয়া আটাইকেইটা পকৰি দিয়া হ'ব মিডিয়াম টু ল' ফ্লেমত বা মিডিয়াম ফ্লেমত ৰাখি আমি পকৰিকেইটা ভাজিম আৰু যেতিয়া অকণমান ভজা ভজা হ'ব তেতিয়া জুইটো মই কমাই দিম। এনেকৈ পকৰি বনালে ওপৰখন বৰ ধুনীয়া ক্ৰিস্পি হয় আৰু এয়া দেখিছেনে, পকৰিবোৰ এটা ফাল অকণমান অকণমান হ'ব ধৰিছে আৰু মই অকণমান ওলোটাই দিছোঁ আৰু জুইটো মিডিয়াম ফ্লেমলৈ লৈ গৈছোঁ। এতিয়া পকৰিকেইটা যেতিয়া হ'বৰ হৈছিলে তেতিয়া মই একেবাৰে জুইটো চিমত ৰাখি অকণমান সময় চিমত ভাজিছিলোঁ যাতে ওপৰখণ্ড ভালকৈ ক্ৰিস্পি হয়। এনেকৈ মই আটাইখিনি পকৰি বনাই ল'ম। খাবলৈ খুব ভাল লাগে। যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰিব আৰু যদি আজি ফাৰ্ষ্ট চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো ক্লিক কৰি অল কৰি দিব যাতে মোৰ নতুন ভিডিঅ'বোৰৰ নটিফিকেশ্যন পায়। আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ জনাইছোঁ ভিডিঅ'টো চোৱাৰ বাবে আৰু মোক মৰম দিয়াৰ বাবে। পুনৰ এবাৰ লগ পোৱাৰ আশাৰে আজিলৈ এৰিছোঁ। ধন্যবাদ।